ইনসিডেন্ট এটা কৈছো মই স্কুলত একচুয়ালি এটো ইনসিডেন্ট বহুত কমে গম পায় মই স্কুলত বহুত বেয়াকে বলি হৈছিল ফৰ 7 years You told me. I told you but বেয়াসা কথা উলাই গলে পুৰ আৰু মানে হাৰ্টত বহুত বেছিকে আছে হাৰ্টত বেছিকে বস্তুটো মানে বহুত হুমা আছে এটো স্টিল it stings but eventually had done a good thing to me of course and हेतु বস্তু মই পেৰেন্টছৰ লগত কেলে শেয়াৰ কৰিব নোৱাৰো বস होता है कि तू मर जाए तो माइकी হয় নি তো কেনে শেয়াৰ কৰিবি তো কেনে কবি মাৰ খাইছ জাস্ট মাৰ খাইছ তো জাস্ট একো কৈছে তো ঘৰত ক'ব লাগে তো মাইকি নি এনেকুৱা টাইমত টন তো এটা মেইল ইগো এটা থাকে ন ओ जस्ट मेल ईगो या बोले जो बोले मतलब अल्फा मेल या जो भी बोले मेल ईगो पर तो सीरीज बना দিব পাৰি আমি হেডো ৰিজনছৰ কাৰণে আমি ঘৰত ন মনে মনে বহুত মই I had suffered bullied for around 6 to 7 years total bullied I have been into hospital I was kicked I was thrashed I was beaten up but doesn't matter I am strong now awesome and yes. Dada like কি প্ল্যান কৰিছে জানে আৰ্মি অফিচাৰ academy NDA IMA actually I have cracked the NDA oh really I have actually cracked NDA but I didn't give the SSB oh right so head with the situation ta asala situation goal but if you are doing good if you really want it but NDA কি হল মানে এনেকুৱা স্টেজ এটা থাকে ন যে টিনেজৰ এটা পিক টাইম বা কিবা টাইম সেইটো অকমান কেতিয়া এবো অকমান কিছুমান সিচুৱেচন আহি যায় তুমি কৰিব নোৱাৰা এক কালি মই নিউৰোলজিষ্ট এজন ওয়াৰিকো বুলি এন্ড প্ৰখৰকে প্ৰবচন বুলি চেনেল এটা আছে ইউটিউবৰ মেন কমিউনিটি ভাল সো তাত কৈছে যে 18 বছৰ এটা মানুহ ন নিজৰ কেৰিয়াৰ ডিসিজন ল'বলে আৰ্টছ লম সায়েন্স লম কমাৰ্চ লম ইকুইপড নহয় একচুয়ালি and he's a neurologist he understands this stuff আমাকে বহুত বেশি আমি নিজৰ এক্সপেৰিয়েন্স বা এটা দুটা কম he understands this stuff okay কি কৈছা মই কৈছিলো তাৰপিছত কি কৈছো মই নিজে পাহৰি গলো একো নাই নাই তা কৈছিলো যে বুলেট হলো NDA ক্র্যাক কৰিলো বাট কিছুমান থাকে ন 18 19 when we were 18 17 or 19 সেইটো এটা পিৰিয়ড থাকে সব মানুহ পিৰিয়ড থাকে তুমি এটা সাফাৰ কৰিব এটা সাফাৰিং পিৰিয়ড হ'ব এটা কালত থাকে আইদাৰ ইউ আৰ ৰিচ অর পুৱাৰ ইউ সাফাৰড এ লট এটা পিৰিয়ড আহে তোমাৰ কলেজ লাইফ বা 11 12 সেইটো অকমান ভাল যায় কিন্তু তাৰপিছত কিবা এটা সিচুৱেচন হয় সব লাইফৰ সিচুৱেচন কিবা এটা হয় লাইক আই হেভ টু লেট ইট গো মই নোৱাৰিছো মই আৰু NDA ৰিটেন কোৱালিফাই কৰিলো SSB মোৰ ক'বাত আছে মই এতিয়া পাহৰি গলো ইমেইলত আহিছিল মোক SSB যদি তুমি দিব যোৱা মেন্টালি ফ্ৰী হ'ব লাগিব সব পিনে ফ্ৰী হ'ব কজ তোমাৰ তাত DRDO সাইন্টিস্ট সাইকোলজিস্ট আরে সাইকোলজি ট্ৰেইন কৰা মানুহ বহি থাকে মই যদি হেতু ওভাৰকাম আৰু অবভিয়াসলি এটা আৰ্মি অফিচাৰ যদি এটা ইমানটো মানে সৰু এটা কথাৰ কাৰণে ডিপ্ৰেস হৈ যায় দেন ডাইৰেক্ট আই উইল গেট কিক আউট হেতু জানো তাতছে ভাল কিক আউট মানে তুমি যদি মেন্টালি ষ্ট্ৰং নহয় এটা হ্যান্ডেল কৰিব নোৱাৰা তেন্তে সাইকোলজিস্টে তোমাৰ ৰাইটিং প্যাটাৰ্ন তোমাৰ কোৱা প্যাটাৰ্নটা তোমাৰ ধৰি ল'ব পাৰিব তো তুমি মোৰ এটা জানিবা SSB এনেকুৱা প্ৰসিডিউৰ এটা হয় তুমি যদি SSB এবাৰ ফাৰ্স্ট টাইম গলা SSB যদি তুমি দিব তুমি কিক আউট হলা বা স্ক্ৰিন আউট বা কনফাৰেন্স আউট দেন নেক্সট টাইম তোমাক সুধিব যে এইটো কেলে হৈছিল কেলে কিক আউট কৰিলে ডিডন্ট নিউ কেলে কিক আউট কৰিলে কি ইম্প্ৰুভমেন্ট কৰিলা সো বেটাৰ দেন দ্যাট মই অকমান টাইম লও নিজক ইম্প্ৰুভ কৰো দেন মই কথা and I am sure that I will correct SSB. Awesome. So we both are trying to be alpha. Yes, alpha male. Okay.